হেল্ল' দোস্ত, এতিয়া বৰ্তমান আমি আছোঁ এটা নতুন জেগাত। আজি নতুন প্ৰজেক্ট এটা আৰম্ভ হৈছে। সকলোৱে আপোনালোকে গম পাব যে নতুন প্ৰজেক্টটো কেনেকুৱা ধৰণৰ হৈ আছে। এয়া চাওক, আমাৰ মাজত ৰেকৰ্ডিং চলি আছে নতুন এটা। এই যে আমাৰ ছিংগাৰ, আজি ছেকেণ্ড প্ৰজেক্ট আৰম্ভ হৈছে। আপোনালোকে গম পাব আপোনালোকে নেক্সট প্ৰজেক্টটো, আমাৰ ছেকেণ্ড প্ৰজেক্টটো এতিয়া আৰম্ভণি হৈছেহি। আজি আমাৰ ফাইনেল ডাবিং। তো মোৰ আহোঁতে অলপ প্ৰব্লেম হ'ল। তো এই গোটেইখিনি আমাৰ বিশেষ কামখিনি কৰি আছে আমাৰ ভাইটিয়ে গোটেইখিনি। অভিজিত, আমাৰ অভিজিত ভাইটিয়ে গোটেইখিনি কাম কৰি আছে এতিয়া বৰ্তমান। এয়া চাই আছে আমাৰ সম্পূৰ্ণ মোটামুটি হৈছেহি। আমাৰ এয়া গীটাৰিষ্ট ৰাহুল, ছিংগাৰিষ্ট, এই ধুনীয়া ধুনীয়া গান গাই তাৰপিছত ইপিনে আমাৰ গোটেই লাইট ঠাইটবিলাক গোটেইখিনি কৰি আছে। অলপ পোহৰৰ ব্যৱস্থাখিনি কৰা হৈছে, যিহেতু ৰাতি অলপ আন্ধাৰত লাইটিংটো লাগে যিহেতু। তো গোটেইখিনি কাম আমাৰ সম্পূৰ্ণ হৈছেহি। বিশেষকৈ আপোনালোকে চাই থাকক, পিছলৈকে আপোনালোকক দেখাই আছোঁ। তো মই এতিয়া বৰ্তমান এয়া আমি দেৱৰাজক সুধিব ওলাইছোঁ যে আজি এই প্ৰজেক্টটোত কাম কৰি কেনেকুৱা পালে। কাৰণ আজি দেৱৰাজে আমাৰ লাষ্ট, এতিয়া বৰ্তমান আমাৰ ফাইনেল ডাবিং হৈ গ'ল এতিয়া বৰ্তমান। তো ফাইনেল ডাবিং হোৱাৰ পিছতে এতিয়া বৰ্তমান আমাৰ মেইন বাঁহীত এতিয়া বৰ্তমান আছে এই গানটোত আমাৰ দেৱৰাজ। তো এতিয়া বৰ্তমান দেৱৰাজৰ পৰা সুধিব ওলাইছোঁ কেনেকুৱা হৈছে, প্ৰজেক্টটো কৰি কেনেকুৱা পাইছে। মই সুধিব বিচাৰিছোঁ, অলপ দুআষাৰ কৈ দিয়া। মই প্ৰথমতে এই মানৱ দাক মই বহুত ধন্যবাদ দিব বিচাৰিম, কাৰণ আমাৰ ল'ৱাৰ অসমত এনেকুৱা গান খুব কম কৰি আহিছে বা কৰিছে। তো এনেকুৱা গান খুব বেছি আমি কম শুনিবলৈ পাওঁ। তো ইয়াত আজি ধুনীয়া এটা লিৰিক্স, খুব বৰ্তমানৰ যি অৱস্থা সেইটোক লৈ কিনে লিখিছে, খুব ভাল লাগিছে। আৰু লগতে সুৰটো খুব ধুনীয়া। এই কথা যিমান মানে গধুৰ, তাৰ লগতে সুৰো বহুত ধুনীয়া। আৰু তো তাৰ লগত আমি অকণমান মিলি কিনে বাঁহী কিছু দিব চেষ্টা কৰিছোঁ। কিমানখিনি আগবাঢ়ে পিছলৈ গম পাম। আৰু আশা কৰোঁ চবে ৰাইজে আঁকোৱালি ল'ব, সেইখিনিয়ে। তো এই দেৱৰাজ এতিয়া আমাৰ যাবলৈ ওলাইছে। তো লাষ্টৰ টাইমৰ কাৰণে, তাৰমানে লাষ্ট টাইমৰ মুহূৰ্তৰ কাৰণে অলপ দুআষাৰ কথা পাতিলোঁ ইয়াৰ দেৱৰাজৰ লগত। তো আপোনালোকে আশা কৰোঁ ভাল পাব। দেৱৰাজে ইমান সুন্দৰকৈ ধুনীয়াকৈ বাঁহী বজাইছে এইটো প্ৰজেক্টত, এইবাৰ নতুন গানটোত। আপোনালোকে আশা কৰোঁ আঁকোৱালি ল'ব আমাৰ এই নতুন প্ৰজেক্টটো। তো চাই থাকক এনেদৰেই, আৰু আগুৱাত আছে। আৰু আমাৰ ফাইনেল ডাবিঙৰ এতিয়া বহুতখিনি কাম বাকী আছে। আমাৰ ভাইটি এতিয়া বৰ্তমান সম্পূৰ্ণ হোৱা নাই যিহেতু, তো আপোনালোকে চাই থাকিব। তো দেৱৰাজ, এতিয়াতো তুমি যাবলৈ ওলাইছাই। তো নেক্সট প্ৰজেক্টত আমাৰ আৰু এতিয়া কেনেকুৱা বিচাৰা? নিশ্চয়, মই আৰু সদায় সাজু হৈ থাকোঁ। কোনোবাই মোক মাতক, মই তাতে সাজু হৈ থাকোঁ। আৰু যিমানখিনি নতুন নতুন প্ৰজেক্ট আহি থাকে আৰু মোক যদি খবৰ দিয়ে, মইতো আৰু বহুত ভাল পাওঁ। আৰু কাম কৰি যাবৰ কাৰণে মোৰ বহুত হেঁপাহ, আৰু কোনোবাই মোক বিচাৰক, সেইটোৱে মোৰ আশা। হয়। তো এতিয়া বৰ্তমান ক'লে দেৱৰাজে, এতিয়া ৰাতি হ'ল, বহুতখিনি ৰাতি হৈছে এতিয়া মোটামুটি। তো এতিয়া বৰ্তমান আমাৰ ফাইনেল কামখিনি কৰোঁ, দেৱৰাজকো বিদায় দিওঁ। তো ব'লক চাই থাকক এনেদৰেই। মানৱক এতিয়া মই কৈ আছোঁ যে কেনেকুৱা লাগিছে তোৰ এইবাৰ এইটো নতুন এইটো এটা নতুন প্ৰজেক্ট লৈ, এই বছৰৰ নতুন প্ৰজেক্ট। এটা প্ৰজেক্ট আমি মাঘ বিহুত প্ৰজেক্টটো যেতিয়া ৰিলিজ দিলোঁ, তো ৰাইজে বহুত আঁকোৱালি ল'লে, বহুতখিনি মৰমো দিছে, সঁহাৰি দিছে, বহুতখিনি মৰম সঁহাৰি দিছে। তো এইবাৰ আমাৰ এতিয়া দ্বিতীয় প্ৰজেক্ট হয়। তো দ্বিতীয় প্ৰজেক্টটোৰ বিষয়ে অলপ দুআষাৰ কৈ দে তই। গানটো গাই খুব ভাল লাগিছে। ৰাজীৱ দাই খুব ধুনীয়াকৈ লিৰিক্স কৰিছে, অভিজিতে মিউজিক কৰিছে, দেৱৰাজে বাঁহী বজাইছে, আৰু গোটেইখিনি আমি টিম ৱৰ্ক কৰি পেলাই কাম কৰিছোঁ। কামটো খুব ধুনীয়া হৈছে। আশা কৰিছোঁ ৰাইজে খুব মৰম আৰু আঁকোৱালি লয়। এইখিনিয়ে কবিনে? আৰু দুআষাৰ ক। ই মানে দুআষাৰ কয় মানে লাজ পায়, বুজিছেনে? আগৰ ভিডিঅ'টোত গম পাইছে ই বহুত লাজ কৰে। বাকী আমাৰ গোটেইখিনি বিচাৰ আৰু ৰাইজৰ ওপৰত এৰিছোঁ। এইবাৰ আমি আহিছে আমাৰ এতিয়া ইয়াতে ভিডিঅ'ত আহিছে আমাৰ ৰাইটাৰ, যোনে সম্পূৰ্ণ গানটো, ইমান সুন্দৰ গানটো উপহাৰ দিব এইবাৰ দুৰ্গা পূজা মহোৎসৱত। দুৰ্গা মহোৎসৱত এইবাৰ ইমান ধুনীয়া সুন্দৰ বিহু মানে আধুনিক গীত লিখিছে। তো আগৰবাৰতো বিহু গীতটো লিখিলে ইমান সুন্দৰকৈ ৰাইজে আঁকোৱালি লৈছে। তো এইবাৰ ইমান ধুনীয়াকৈ যে সুন্দৰকৈ লিখিছে। এই যে গানবিলাক আপুনি লিখে, তো ইয়াৰ উৎসবিলাক ক'ৰ পৰা আপুনি কওকচোন দুআষাৰ। নমস্কাৰ। যোৱাবাৰ মাঘৰ বিহুত আমি দহ মাটি বুলি কৰিলোঁ, ৰাইজে ভালকৈ আদৰি লৈছে, ভাল লাগিছে। এইবাৰ অলপ ব্যতিক্ৰমকৈ লৈছোঁ। ফেচবুকৰ ওপৰত এটা গীত কৰিলোঁ, লিখিলোঁ। এই গতানুগতিক চলি থকা ফেচবুকৰ প্ৰক্ৰিয়াটো কেনেকৈ কি হয়, তাৰমানে তাৰ ওপৰত ভিত্তি কৰি গীতবিলাক লিখিবলৈ চেষ্টা কৰোঁ। এইটো ঠিক তেনেদৰে লিখিলোঁ, ফেচবুকৰ ওপৰত ভিত্তি কৰি লিখিলোঁ। চাওঁচোন ৰাইজে কেনেকৈ আদৰি লয়, ভাল লাগিব। মানৱে ভালকৈ গাইছে, আমাৰ মৰমৰ দেৱৰাজ দেখিব তাক, সি বাঁহী বজাইছে, খুব ভাল হৈছে। অভিজিতে মিউজিক কৰিছে,
আশা কৰিছোঁ ৰাইজে আঁকোৱালি ল'ব, আগৰ গানটোৰ দ্বাৰা ৰাইজে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। তো এয়া আমাৰ কাম কৰি আছে এতিয়া বৰ্তমান অভিজিত ভাইটি এতিয়া বৰ্তমান আমাৰ আৰম্ভণি গানৰ সম্পূৰ্ণ শেষ হ'লেহি আৰু তো ফাইনেল ডাবিং আমাৰ কমপ্লিট হৈছেহি। তো এইবাৰ ফাৰ্ষ্ট টাইম মানৱৰ লগত কাম কৰি তোমাৰ কেনেকুৱা লাগিছে? পিছত এইবাৰ গায়কজন এইবাৰ ফাৰ্ষ্ট টাইম পাইছা তুমি ইয়াৰ লগত, এই প্ৰজেক্টটো নতুন প্ৰজেক্ট হয় যিহেতু, তো এই প্ৰজেক্টটো কাম কৰি তোমাৰ কেনেকুৱা লাগিছে? এইটো মই মানৱদাৰ প্ৰথম গান মই কৰিছোঁ, তো কামখিনি কৰি ভালেই লাগিছে। ৰাজীৱ দাও লিৰিক্সখিনি ভালে লিখিছে, চাওঁ কিমানখিনি পাৰোঁ, চেষ্টা কৰি আছোঁ যিমানখিনি পাৰোঁ। তো বহুত ধুনীয়াকৈ কাম কৰি আছে কিন্তু আমাৰ অভিজিত ভাইটিয়ে ইমান ধুনীয়াকৈ সুন্দৰকৈ এডিটিং কৰি আছে, আপোনালোকে চাই থাকিব। মিউজিকখিনি এতিয়া আপোনালোকে শুনিছে, মিহি মিহিকৈ দি আছোঁ বাৰু। সম্পূৰ্ণ গানটো আপোনালোকে শুনিবলৈ পাব অহা অষ্টমীত ৰিলিজ হ'ব আমাৰ সম্পূৰ্ণ গানটো, তো আপোনালোকে শুনিবলৈ পাব। তো আমাৰ অভিজিত ভাইটিয়ে গোটেইখিনি মিউজিকখিনি কম্প'জ কৰিছে, আমাৰ গোটেই মিউজিক সম্পূৰ্ণ মিউজিকৰ কম্প'জাৰ হয়, ধুনীয়া কম্প'জ কৰে ভাইটিয়ে। তো এইবাৰ আমাৰ প্ৰথম মানে ভাইটিৰ লগত প্ৰথম কাম হয়। তো ভাইটিও বহুতখিনি ভাল পাইছে কাম কৰি মানৱৰ লগত। তো চাই থাকোঁ, আশা কৰোঁ ন, ৰাইজে আশা কৰোঁ আঁকোৱালি লওক, মৰম দিয়ক। তুমিনো বৰ ধুনীয়া, সদায় মনত পৰে হয় কণ, জীৱনটো দুদিনীয়া, তোমাৰ মোৰে চিনাকিত কানেনো জ্বলি মৰে, কাচুতীয়া ভাৱনাত অন্তৰখন কলা কৰে, কেঁচা সোণ তোমাৰনো মৰমীয়াৰ কোন। আরেকবার আছে হারমোনিস এই যে আমাৰ ৰাহুলৰ এতিয়া বৰ্তমান কমপ্লিট হৈছে, ইয়াৰ ভিতৰত ফূৰ্তি লাগি আছে, এতিয়া বৰ্তমান হাই উঠিছে। দে ৰাহুল ক কিবা দুআষাৰ ক, দে কি ক'ম তইহে কবি। এই দে ক, ফাইনেল এতিয়া হ'ল, লাষ্ট শেষ মুহূৰ্তত ফাইনেল হৈ গ'ল, তো ইয়াৰ টেনশ্যন হৈ গৈছে, এতিয়া কি ক'ম কি নক'ম লাগি গৈছে এতিয়া। বাৰু তেনেকুৱাই তই ৰাইজক কিবা এটা ক, তই ইমান কষ্টৰ এইটো কিবা এটাতো দিব লাগিব না, ৰাইজক কিবা ক'ব ক। শুনিব, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কি লাগিছে মানে গানটো শুনিব ভাল হ'ব, আঁকোৱালি ল'ব ক'ব লাগে। তো এতিয়া ৰাহুলক লাষ্ট মুহূৰ্তত এতিয়া আমি বিদায় দিছোঁ। গোটেইখিনি ইপিনে অভিজিত আছে, আমাৰ ইপিনে গায়ক আছে, ছিংগাৰ এই যে ই পূৰা এতিয়া বৰ্তমান ওলাব আৰু গোটেই লাষ্ট ফাইনেল ডাবিং হৈ গৈছে। আমাৰ লিৰিকিষ্ট তো গোটেই মানে আমাৰ গানৰ যিখিনি শব্দখিনি যোনে লিখিছিলে তেখেতে অলপ ওলাই গৈছে বাহিৰত। তো আমি শেষ সমাপ্তি কৰোঁ আৰু এতিয়া বৰ্তমান সকলোকে শুভৰাত্ৰি কৰি সকলোৱে এবাৰ কৈ দিয়া জয় আই অসম। আমাৰ লগা ছিংগাৰ এটা গৈ নেকি? ক'ত যাবি তই? কোনটা? অঁ ইচ্ছা নকওঁ নেকি? আমাৰ লগা ছিংগাৰ এটা গৈ নেকি? দে পুৰা একদম তোক ইয়াতে লৈছোঁ। আমাৰ লগা ছিংগাৰ গ বিৰাট ভাল কৰি গাইছে, হাই যদি ভাল পাই গান গ চবে শুনিবি আৰু নিজৰ মাজতে শ্বেয়াৰ কৰিয়া দিবি আৰু লাইক কমেণ্ট গ কৰিবি, কেনেকা লাগে শুনিয়া নিচিনা দুটা কমেণ্ট কৰিয়া জনাই দিবি, তেখনহে আমিও যেনিবা আৰু নতুন ভাল লাগিব আৰু কি নতুন নতুন কাম কৰিবা, কাম কৰিবা, যেনিবা সাহস পাম আৰু কি। দে এতিয়া কথাকে কৈ আনিছে না আমি নেমৰা শংকৰ গুড নাইট, শুভৰাত্ৰি।